আমাৰ মুৰ্গীকেইটা ডাঙৰ হৈছেগৈ আৰু এইজনী মাক নহয় আকৌ দেই, এইজনী মানে লগত থকাজনীহে। আজি মাকে ইহঁতক এৰিলে, ইহঁতে নিজে খুটি খাব পৰা হ'ল যে সেইকাৰণে মাকে এৰি দিলে। এইকেইটা ডাঙৰ হৈছেগৈ। এই চাউল দিয়া হয়, আপোনালোকৰ ফালে কি দিয়ে কমেণ্ট কৰি জনাবচোন। সিহঁতক চাউল দিয়া হয়। হেৰিয়া মাক নহয়। এতিয়া চাওকচোন আমাৰ এইয়া দুইটা কাজিয়া কৰিছে, মানে কাজিয়া কৰিব পৰা হৈছে আৰু। এইকেইটা ডাঙৰ হৈছেগৈ অকণমান। এনেই মানে এটা ভাল লাগে আৰু সিহঁতৰ লগত থাকি পেলাই ভাল লাগে। এইয়া দেখিছেনে, এইটো এটা আজৰি সময়ত এটা উপাৰ্জনো আহিলে। উপাৰ্জন মানে কি, কেতিয়াবা ঘৰতে খাবলৈও হয়, ডিম এটা খাবলৈ হয়, আৰু ইহঁতৰ লগত থাকিলে মানে অকণমান আনন্দ পোৱা যায়। এইয়া চাওকচোন কিমান ধুনীয়াকৈ হেৰিয়া ইটোৱে সিটোৱে খেলি থাকে, ভাল লাগে। বাৰু আজি ইমানতে সামৰিছোঁ। লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ।